সো গাইস মানে কি ইখন দৰংটো অলপমান দেখাই দিওঁ পুৰা ইফালে দেখাই দিওঁ অলপমান ইফালে দেখাই মানে এইটো দৰংখন ইমান মজবুত সঁচাকৈ মজবুত মানে আমাৰ এই দৰংখন ইমানেই কি কম ভাই এইটো বহুত মজবুত আছে কি ভাব আৰু ইয়াতে কোনো ধৰণৰ বেলেগ কোনো খুঁটি নহয় চব বাঁহেৰে বনা তো ইমান বহুত মজবুতিকৈ বনা হৈছে আৰু কি জানো অটো চটো কিবা কিবি গাড়ীও যায় কিন্তু ট্ৰেক্টৰ নাযায় তো এই তাতে কিবা কিবি পইচা টইচা লয় তো পইচা টইচা লয় আৰু অলপমান তাতে সুধিম চ' কেনেকৈ কিমান টকা পইচা ল'ব আৰু সেইখন দলংটো পাৰ হৈ আহিলোঁ তাত পইচা ল'ব নেকি আৰু এই তাতে এখন দলং আছে মাকৰা দলং বুলি কয় এইটো মাকৰা ব্ৰিজ বুলি ক'ব লাগিব এইটো কণাই ব্ৰিজ দুখন ব্ৰিজ আছে আৰু এই দুটা নদী লগ হৈ গৈছে সেই তাতে তো পুৰা এনেকৈ জোৰা লাগি গৈছে মই ঠাইখিনিৰ নামো নাজানো তো শুনি লোৱা Abdul Bistega. আৰু সেইখন ব্ৰিজ কি কৈছে নহয় এটা হোটেল এটা কমে আছে না আৰু হেৰি যে পিলপিলি পাৰবা কিমান পিলপিলি 30 টাকা মাৰুতি বাৰ কলা 60 টাকা আপ ডাউন হলে 60 টাকা মাৰুতি যাব না so back to my YouTube channel ধনপতি's vlog তো আজি মানে বহুত দিনৰ পিছত ব্লগ মানে দিবলৈ আৰম্ভ বহুত দিনৰ পিছত আৰু তো আৰম্ভ কৰিলোঁ তো সেইকাৰণে অলপমান বেয়া সেই আৰু লাগি আছে তো ভাবিছোঁ অলপমান ঘূৰি আহোঁ ঘূৰিলে সেই ব্লগ হয় হা ব্লগটো এনেকুৱা কণ্টেণ্ট যিহেতু মানে ঘূৰিলেহে আমি পাইম আৰু সেই আৰু তো ঘৰত আৰু কিমান কি ব্লগ দিম ঘৰত চাহ পানী খোৱা নেকি নহ'ব তো এতিয়া মানে ভাবিছোঁ অলপমান স্কুটি লৈ যাম আৰু যিটো তো গৰম বন্ধ দিছে না তো মানে চব হেৰি টেৰি লৈছোঁ আৰু কৃষ্ণ লৈছোঁ অলপমান একদম লাষ্ট বৰ্ডাৰ মই আজি তাতে জীৱনতো যোৱা নাই তাতে যাম আৰু কি শুনিছোঁ মই তাতে জীৱনতো যোৱা নাই এনেকুৱা জেগাত আজি যাম মই যোৱা নাই আমাৰ জেগাই আমাৰ ঠাইতে যোৱা নাই তো চক বাজে মোৰ অলপমান টাইমটো লেট আছে যেহেতু মানে 4টা 53 হৈছে আৰু কিমান টাইম লাগে চাই আহোঁ তো চলক মই আজি প্ৰথম জিতুৰ লগতে ইয়ালো বাৰু ইমান নাই বৰ্তমান যেটা অলপ যাই আছে ভিডিঅ' হৈ আছে না নাই অ' দোস্ত ভালে আছা মানে এইটো নাভাবিব যে মানে সেই দোস্ত বুলি ক'লে বা এইটো ক'লে যে এইটো যে ডিম্পুৰ কপি কৰা তো সেইটো নহয় ডিম্পু নিজে কৈছে যে এতিয়া সেই দোস্ত মানে বহুত এটা বেলেগ জোচ পোৱা বুজায় আৰু এইটো নিজে আৱিষ্কাৰ কৰা নাই সেই ডিম্পুই আৱিষ্কাৰ কৰা নাই যে বহুত ডাঙৰ ইউটিউবাৰ হিন্দী ইউটিউবাৰবিলাক সেই দোস্ত মানে এইটো ভিডিঅ'ৰ এটা মানে ষ্টাইল যেনে আমি গাইড কৰি থাকোঁ তো সেইটোৱে তো ইয়াতে এটা মানে শ্বহীদ হৈছে মানে খুব ডাঙৰ মানুহ আৰ্মি মানুহ বহুত দিনৰ পুৰাণি তো চাওঁ তাতে কিবা আছে না দলং আছে নেকি দলং নাই কি আছে তাতে একোই নাই জাহাজ আছে আৰু এই নাও আছে না অ তো নাও আছে চাওঁ কেনেকৈ পাৰ হয় তো ফাইনেলি মই যিখন মানে যিটো ঠাইত আহিব খুজিছোঁ তো সেইটো ঠাইতে আহি গৈছোঁ আৰু হয় মই আমাৰ যিটো এই ঘৰৰ নদী আছিল তো মাকৰাপাৰ যিটো মানে এই মাকৰা নদীটো আপোনালোকে নিশ্চয় জানে মানে মই যিটো ভিডিঅ' বনাইছিলোঁ তো এনেকুৱা ছেম এখন দলং আছিল আগতে তো এইখন দলং মানে সৰু আছিল তো এই মাকৰা নদী চ' মাকৰা নদী আৰু মানাছ নদী বুলি কোৱা হয় হা আমাৰ এইখন মানাছ পুৰা এইফালে মই দেখা পাই আছোঁ অলপ মানাছ নদী তো একদম পুৰালি একদম য'ত মানে দুটা লগ হৈছে এই দুটা ঠাইত মই কিন্তু দেখা নাই হা তো আজি মই প্ৰথম দেখা পাইছোঁ আৰু মই নিজে এইখন জাগাৰে মানুহ এইখন ঠাইৰে মানুহ তো মই নিজে অহা নাই তো সেইকাৰণে আজি ভাবিছোঁ অলপমান আহোঁ যদি অলপমান ভিডিঅ' কৰি দিওঁ তো ভিডিঅ' এয়া চাওক পুৰা একদম আৰু মই অলপমান ইফালে যাই যিটো লাভিনে আহিফালে একচুৱেলি কি তো এই বস্তুটো মানে এই ৰাস্তাৰে তো এইবিলাক বহুত মানুহ যান বাহন মানে বহুত যান বাহনে ক'ব লাগিব হা আৰু এনেকুৱা ধৰণৰ বহুত মানে হেৰি আছে ধৰক পিলপিলি অটো কিবা কিবি পাৰ হয় আচলতে এইটো ব্ৰিজ হ'ব লাগিল হয় কিন্তু এটা আছে নম কৃষ্ণ ভগৱান মই ঘৰ এইটো হৈছে আমাৰ মানাছ নদী হা আৰু একচুৱেলি আমাৰ ফালে কোনো ইমান ডাঙৰ মানে বহুত বেছি পানী হোৱা নাই মই মাক ফোন কৰিছিলোঁ তো বেছি পানী হোৱা নাই সেইকাৰণে ইমান হেৰিও নাই তাতে কিন্তু ইয়াতে পানী আছে কিন্তু যেতিয়া বানপানী হয় মই ভাবোঁ যে এইবিলাক কেনেকৈ থাকে এইবিলাক মানে এইবিলাক যেতিয়া পূৰা পানী হৈ যায় কেতিয়া হয় মানে এইবিলাক মানে চব মৰি যাব আৰু এইবিলাক এই যে ঘৰ চাই আছে এইবিলাক ঘৰবোৰ কেনেকৈ থাকে যিহেতু জানক ভাই যেতিয়া পূৰা পানী হয় মানে 2022 এবাৰ পানী হৈছিল পূৰা একদম যেনেকুৱা পানী হৈ 22 নহয় 22 নে 21 পানী হৈছিল পূৰা গাইজ মানে কি এইখন দলংটো অলপমান দেখাই দিওঁ পুৰা ইফালে দেখাই দিওঁ অলপমান ইফালে দেখাই হয়
মানে এইটো দলংখন ইমান মজবুত, সঁচাকৈ মজবুত। মানে আমাৰ এই দলংখন ইমানেই কি ক'ম ভাই, এইটো বহুত মজবুত আছে, কি ভাব। আৰু ইয়াতে কোনো ধৰণৰ বেলেগ কোনো ক্ষতি নহয়, চব বাঁহেৰে বনা। তো ইমান বহুত মজবুতিকৈ বনা হৈছে। আৰু কি জানো অটো চটো কিবা কিবি গাড়ীও যায়, কিন্তু ট্ৰেক্টৰ নাযায়। তো এই তাতে কিবা কিবি পইচা টইচা লয়। তো পইচা টইচা লয়, অলপমান তাতে সুধিম চ' কেনেকৈ কিমান টকা পইচা ল'ব। আৰু সেইখন দলংটো পাৰ হৈ আহিলোঁ, তাত পইচা ল'ব নেকি। আৰু এই তাতে এখন দলং আছে, মাকৰা দলং বুলি কয়। এইটো মাকৰা ব্ৰিজ বুলি ক'ব লাগিব, এইটো সোণাই ব্ৰিজ। তো দুখন ব্ৰিজ আছে। আৰু এই দুটা নদী লগ হৈ গৈছে সেই তাতে, তো পূৰা এনেকৈ জোৰা লাগি গৈছে। আৰু নাজানো সেইফালে কি গাঁও কি কয়, কিন্তু এইফালে মই শুনা পাইছোঁ এইটো কি কয়, এইটো মই ঠাইখিনিৰ নামো নাজানো। তো শুনি লওঁ আজি আহক। তো খুৰা, তো এইফালে মানে গাড়ী পাৰ কৰিলে কিমান লয়? কি গাড়ী? এই ধৰক স্কুটি আৰু তো বেলেগ কিবা কিবি যদি পাৰ কৰে আৰু কি। বেছি ভাড়া নাই, সবচে কমে আছে ইয়াত। হয় নেকি? তো মানে কিমান লয় এতিয়া ধৰক মই স্কুটি যদি পাৰ কৰিম? স্কুটি পাৰ আপ ডাউন 20 টাকা। আপ ডাউন 20 টাকা। আৰু সেইখন ব্ৰিজত কি পইচা নলয় নেকি? নহয় এই এটাই এটা মানে দুটা পাৰ কৰিলে এটাই? কমে আছে। কমে আছে না? আৰু হেৰি যদি পিলপিলি পাৰ কৰে কিমান লয়? পিলপিল 30 টাকা। 30 টাকা। 30 টাকা। মারুতি বার করলে 60 টাকা, আপ ডাউন হলে 60 টাকা। মাৰুতিও যাব না? যায়। মারুতি সব তো দলংটা বহুত মজবুত আছে তেনে। অর্ডার সর্ডার সব মালটা না গাড়িতে মাল লুট করে নিয়ে যায়। ঠিক আছে, এইখন কি গাঁওখনৰ নাম অলপ পাহৰি গলো। এইটো কাৱাদি, 1 নম্বৰ কাৱাদি। কাৱাদি। এইফালে হেৰি যাওঁ কাৰণে পাইছোঁ পাটলা দোহা, পানবাৰী, আলু ও মোক কি কয় শুনো না তুমি তো আগতে কি মানে সরকারি না আছিল। এইটো আমি ৰাইজে মানে কমিটি বান্ধিছিলাম না। আগত 62 জন মানুহ আছিল। 62 জন মানুহ 2000 কোটি টাকা জমা দিছিল। এই 62 জন মানুহ 45 দিন এই দলঙত কাম কৰিছিল। কাম কৰাৰ পাছত এই দলংটো হৈ গ'ল। পাছত আবার খালি পায়া হ'ল। ফিরি 3000 টাকা দিছিল। এতিয়া এই 62 জন মানুহ নাই। এতিয়া চাহপাতি নাই পিছত আৰু হেৰি ইয়াতে এনেতো এই পইচাবিলাক মানে দিনত কিমান উঠিব আৰু? নাই বেছি নুঠে, মানে বেছি মানুহ ইমান চলাচল নকৰে তো। 700, 800, 1000 এনেকা উঠে। আচ্ছা ঠিকই আছে। তো হাজিৰা তো মানে মই বেছি দূৰৰ মানুহ নহয়, মই এই ওচৰৰে মানুহ। আচ্ছা তো আচলতে মই এইবিলাক ভিডিঅ' কৰোঁ আৰু কি। তো আপোনাৰ কোনো বেয়া নাপাব। নাই হ'ব। তো আহিলে তে আহক, ঠিক আছে। এইফালে নব দে। কোনো মানে চৰকাৰী ধৰণৰ মানে ভিডিঅ' হেৰি উঠা নাই, মানে এনেকুৱা ধৰক কোনোবা চৰকাৰী আচলতে কি চৰকাৰে অলপমান মানে চৰকাৰেতো টাউন মানে কি ক'ম, যিবিলাক যে ডাঙৰ ডাঙৰ মানুহবিলাকতো টাউনত থাকে না, এইবিলাকতো গাঁৱত কি হৈ আছে এইবিলাকতো নাজানে। তো একচুৱেলি কি গাঁৱৰ মানুহ কিছুমান এনেকুৱা থাকিব লাগে যিটো মানে ৰিপৰ্ট কৰে, ধৰক মানে ন'টিচ দিয়ে যে আমাৰ এনেকুৱা সমস্যা হৈ আছে, তো এনেকুৱা ধৰণৰ মানে হেৰি কৰিব লাগে। তো এইবিলাকো দিব থকা মানুহ লাগে, কিন্তু হয়তো দিছে কিন্তু নাজানো, কিন্তু হয়তো গুৰুত্ব দিয়া নাই বা হয়তো কিবা কাৰণত মানে এই হৈ আছে। তো বৰ্তমান এইটো মাকৰা এইটো তোমাৰ আজি যিটো মই পালোঁ আৰু কি মানে এটা মানে ইমান ডাঙৰ মানুহৰ লগত মই মানে এনেকুৱাকৈ ভিডিঅ' কৰি যে এটা এনেকুৱা কৰি কথাই কোৱা নাই। তো আজি মই ফাৰ্ষ্ট কৰিলোঁ। তো মানে অলপমান কেনেকুৱা বা লাগিও আছিল, মানে যিহেতু মানে কি ক'ম কি নক'ম এনেকুৱা এটা মনত হেৰি হৈ আহে, মানে কোনো তেতিয়া মানে কথাই নোলায়। তো প্ৰশ্নবিলাক পাহৰি যাওঁ, কি সুধিম কি নুসুধিম। তো এনেকুৱা হ'বই আৰু কি প্ৰথম আপুনি যিফালে যাব পইচা দিব লাগিব না? না ইফালে গেলে পইচা দিব লাগে না? হেৰিটা চাইকেল লৈ গ'লেতো নালাগে? সাইকেল নিলেও লাগবে গাড়ি নিলেও লাগবে চাইকেল লৈ কিমান লাগিব? সাইকেলত আহা যাওয়া 10 টাকা লয়, আহা যাওয়া 20 টাকা লাগবে। গাড়ীত 20 টাকা। এইটো মাকৰা না এইটো নদী? আৰু সেইটো এইটো মাছ মানাস? অঁ ঠিকে আছে। তো গাইজ আমাৰ আৰু যিটো মানে আৰ্মি স্কুল মই এটা লিংক দি থ'ম। আৰু বহুত দিন আগতে আৰ্মি স্কুলৰ ভিডিঅ' এটা আছে, তাতে মানে একো নাই আৰু কি ঠিক আছে নে? তাতে মানে বহুত একো নাই, বোলে ক'ত আছে ঐ দোস্ত ম্যাডাম যা। মন আছে না? কি ভালে আছা? এটা মেট্ৰিক দিম। এডমিশ্যন কৰিলি নৱৰত্নতো ময়ো। তই কোনটা ৰুমত? তই তলৰটা? মই ওপৰৰ তাত। এই বহুত লগ মোৰ একদম তাতে তই তলতে থাকিছি। ওপরে গেলে খেয়ে দিব তো। ক'ত যাব?
বেলেগ ক'বাত দিব। হয় নেকি এই গরু কি বহুত নাকি রে তো আমাৰ 11টা 11টা ই এই যে মালকেইটা এই যে মাল খারাপ আছে সবজন তো দামড়া ঘুরি এটা তো খাসি করেছে দুইটা সব খাসি করা হবে ইয়ে খাসি না করালে ভেজাল রে হ্যাঁ গরুগুলা দেখাই দে গাইস গাইস গরুর মাজত আজি সময় গেছো ওই হৈ গ'ল ঐ তো আহি গেলো আৰু আমাৰ মানে যিটো মেইন ৰাস্তাতে পানবাৰী ৰোড তো পানবাৰী ৰোড আহি গেলো এতিয়া ডাইৰেক্ট ইয়াৰ ভিডিঅ'টো বেছি দেৰি নকৰোঁ বহুত টাইম হৈ গ'ল বহুত দিনৰ পিছত এটা ভিডিঅ' দিবলৈ ইচ্ছা আছিল তো সেইকাৰণে ভিডিঅ'বিলাক দিলোঁ তো গাইছ তো মোক সকলোৱে চাই আছে মই লাজ লাগি আছে অলপ তো টাটা এইফালে দেখাই দিলোঁ অলপমান বহুত মানে কি এক্সাইটেড কি ট্ৰেক্টৰ দিছে তো ওকে টাটা